ব্ৰেকআপৰ দুদিন পাছত সি গৈ হঠাৎ তাইক জোৰ কৰি সাৱটি ধৰিলে। তাই চমক খাই উঠি পিছলৈ চাই দেখিলে ল'ৰাটোৱে তাইক ধৰি আছে। তাই অবাক হৈ গ'ল। যিটো ল'ৰাই ৰিলেশ্যন থকা অৱস্থাত তাইৰ হাতত ধৰিবলৈ গ'লে ভয়ত হাত কঁপে, সেই ল'ৰাটোৱে তাইক চক্ত কৰি সাৱটি ধৰিছে, তাকো আকৌ ব্ৰেকআপৰ পাছত। ছোৱালীজনীয়ে নিজকে তাৰ পৰা এৰাই নি চকু মুখ কঠৰ কৰি ক'লে, কি হৈছে এইবিলাক? ল'ৰাজনে সৰলভাৱে উত্তৰ দিলে, ভাল পাওঁ, সেইটো। ছোৱালীজনীয়ে খঙত ক'লে, খবৰদাৰ বদমাছ ল'ৰা, মোৰ কাষলৈ বদমাছি কৰিব নাহিবা। ল'ৰাটোৱে এইবাৰ আৰু সৰলভাৱে ক'লে, ভাল পাওঁ, বদমাছি কৰিম কিয়? ছোৱালীজনীয়ে আৰু অলপ খঙত ক'লে, কাক ভাল পোৱা হা? ব্ৰেকআপ হোৱাৰ পাছত কি ভাল পোৱা থাকিব পাৰে নেকি হা? তোমাৰ নিচিনা বদ অভ্যাসৰ ল'ৰা মই আৰু অলপো ভাল নাপাওঁ। তোমাৰ মোৰ কোনো সম্পৰ্ক নাই। ছোৱালীজনীৰ খং দেখি ল'ৰাটোৱে ভয়তে মিন মিন কৰি ক'লে। ল'ৰাটোৱে ক'লে, ক'লেই হ'ল আৰু ভাল নাপাওঁ। ভাল পোৱা কি ইমান সস্তা নেকি যে ব্ৰেকআপ ক'লেই চব শেষ হৈ যাব? ল'ৰাটোৰ মিনমিন কথা শুনি তাই চকু ৰঙা কৰি ক'লে। ছোৱালীজনীয়ে, কি কৈছা তুমি? ল'ৰাজনে ক'লে, নাই মানে কৈছিলোঁ কি ব্ৰেকআপটো তুমি কৰিছা, সেয়ে মোৰ কাৰণে তোমাৰ মনত কোনো ভাল পোৱা নাই, কেৱল খং আছে। তেন্তে মোৰ বৰ বেছি এটা সমস্যা নহ'ব। মোৰ মনত যি পৰিমাণৰ ভালপোৱা আছে সেইটো তোমাৰ খঙৰ লগত পাল্লা দি সুন্দৰ কৰি চলি যাব দুইজনৰ। খং অভিমান ভালপোৱা হ'ব আমাৰ। ল'ৰাটোৰ কথা শুনি ছোৱালীজনীৰ খং অনেক কমি যায়। এই পাগল ল'ৰাটোক যি খং কৰিলে কি পৰিমাণৰ ভাল পায় তাই, সেইটো কোনো দিনেও পাগল ল'ৰাটোক বুজিব নিদিয়ে তাই। এইটো ডাঙৰ সমস্যা। ছোৱালীজনীয়ে ক'লে, পুনৰ উচ্চ কণ্ঠত ক'লে, খবৰদাৰ মোৰ আশে পাশে ঘূৰি নাহিবা। তোমাৰ লগত যি আছিল চব শেষ। এতিয়া ধনী ঘৰৰ ল'ৰা এটা কিছুদিন ধৰি মোৰ পিছত ঘূৰিছে। সেইদিনাটো প্ৰপ'জ কৰিছে, ভাবি আছোঁ আৰু আজি প্ৰপ'জেলটো একচেপ্ট কৰিম। তাইৰ কথা শুনি ল'ৰাটোৰ চেহেৰাত কষ্টৰ এক ছাপ ফুটি উঠিল, চকু দুটা চলচল হৈ উঠিল। অসহায় দৃষ্টিৰে তাইৰ ফালে চাই থাকিল। ছোৱালীজনীয়ে খুব ভালকৈ বুজিব পাৰিছে তাইৰ কোৱা মিছা কথাটোৱে ল'ৰাটোৰ ভিতৰত আঘাত কৰিছে। ছোৱালীজনীৰ ভীষণ মায়া হয় চকুপানী ওলাই আহিল। অনেক কষ্টত চকুপানী চেপি ল'ৰাটোলৈ চাই থাকিল। ল'ৰাটোৱে এটা হাঁহি মাৰি ক'লে, সেইটোতো বহুত সময় আগৰে কথা, এইকেইদিনত নহয়। মোক তোমাৰ ভালপোৱা দিব নালাগে। কেৱল তোমাক ভাল পাবলৈ বাধা নিদিবা না প্লিজ। তুমি যেতিয়া ভাল পাই সেই ল'ৰাটোৰ হাতত ধৰিবা, তেতিয়া মই লাহেকৈ হাৰি যাম আৰু কোনোদিনেই তোমাৰ কাষলৈ নাহিম। ল'ৰাটোৰ কথা শুনি তাই আৰু চকুলো চেপি ৰাখিব নোৱাৰিলে, উচুপি কান্দি দিলে। ছোৱালীজনীয়ে হাতৰ আঙুলি দেখুৱাই তাক ক'লে, আৰু কোনোবা দিনা যদি মোক কষ্ট দিয়া বদমাছ ল'ৰা, চাই ল'বা তোমাক মই কি কৰিম। তাইৰ কথা শুনি সি সেমেকা চকুৰে তাইক চাই থাকে। ছোৱালীজনীয়ে ধমক দি ক'লে, চাই আছা কিয়? সাৱটি ধৰা, আগতকৈও বেছি শক্ত কৰি ধৰা। তাইৰ কথা শুনি পাগল ল'ৰাটোৱে লাজত মূৰ তললৈ কৰি থাকে। ছোৱালীজনীয়ে চকু মুচি মুচি ক'লে, কি হ'ল ধৰা নাই কিয়? ল'ৰাটোৱে লাহেকৈ ক'লে, মোৰ ভীষণ লাজ লাগিছে। ছোৱালীজনীয়ে চকু ৰঙা কৰি ক'লে, তেতিয়া ধৰিলা কি কৰি? ল'ৰাটোৱে, তেতিয়াতো তোমাক হেৰুৱাৰ ভয়তে ইমান তীব্ৰ আছিলোঁ যে লজ্জা ভয় কোনোতে কাম কৰা নাছিল। ল'ৰাৰ কথা শুনি তাইৰ চকু আকৌ সেমেকি উঠিল। ছোৱালীজনীয়ে ক'লে, সেমেকা চকুৰে ল'ৰাটোৰ কলাৰত চেপি ক'লে, এতিয়া যদি তুমি মোক সাৱটি নধৰা, চিৰদিনৰ কাৰণে ব্ৰেকআপ কৰি গুচি যাম। ল'ৰাটোৱে চিৎকাৰ কৰি ক'লে, এই নহয় নহয়, ধৰিলোঁ সাৱটি। তাইক খুব শক্ত কৰি সাৱটি ধৰিলে আৰু। ছোৱালীজনীয়ে ক'লে, তাই তাৰ বুকুত মুখ লুকুৱাই মনে মনে ক'লে, তোমাক এনেকৈ সাৱটি ধৰাৰ কাৰণে হ'লেও সদায় এবাৰ কৰি ব্ৰেকআপ কৰিব লাগিব বদমাছ ল'ৰা। ধন্যবাদ বন্ধুসকল। কাহিনীটো যদি শুনি ভাল পায় এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।